তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল, আশা কৰোঁ আপোনালোকৰ সকলো ভালে আছে। আৰু আমি বৰ্তমান চাই আছোঁ ক্ৰিকেট খেলা পিক্স। আৰু এই স্বামীয়ে বল দি আছে, এই কোহলি। তাতে ইণ্ডিয়া টিমে ধৰি আছে নেকি? নৰা কাটি কাটি আমি পিক্স বনাই আছোঁ পুৰা। এইগিলা ধান কাটি দিছে, ধানবিলাক কাটা হৈছে, এইগিলা ধান আছে। এইগিলা আমি কাটি কাটি বিখান পিক্সখন বনাই আছোঁ। ভাল হোৱা নাই বাৰু, ৰ'দ চ'দ পৰিলে ভাল হ'ব। হৈছে পাল্লা মাৰা এওঁ পাল্লা মাৰে। আগতে মানে আমি ধান কটা হ'লে পিক্স চাচিছিলোঁ, বল খেলিছিলোঁ। এই কেইবছৰমান হ'ল মানে মানুহবিলাকে এতিয়া ধান কটাৰ লগে লগে বেহাৰ বয়। এইবাৰ কিন্তু এতিয়া বৰ্তমান বেহাৰৰ কাৰণে মাৰা নাই বাৰু, ট্ৰেক্টৰ মাৰা নাই। সেইকাৰণে আমি পিক্সখন চাচিছোঁ ক্ৰিকেট খেলিবৰ কাৰণে। আৰু আমি এই চাৰিওটাই চাচি আছোঁ আৰু মোটামুটি হৈছে। হ'লেও মানে ভালকৈ চিজি লোৱা নাই, নৰা কাটি কাটি বনাব লগা হৈছে। তো গাইজ মানে এতিয়া যাই আছোঁ ৰাস চাবৰ কাৰণে। আমাৰ ইয়াতে দুখাৰ ৰাস হয়, এখন হৈ ডিগিপাৰ আৰু এখন হৈ মঙলদৈত। আৰু মই ৰাস চাব যাই আছোঁ মঙলদৈত আজি। আৰু মঙলদৈত ৰাস আপোনালোকে মোৰ লগত চাব। ৰাধা বাৰু নাই, হ'লেও ৰাস চাব যাম। আৰু ৰাস চাবৰ কাৰণে যাই আছোঁ গাইজ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু মঙলদৈত এখন পূৰা দেখুৱাই থাকিম আপোনালোকক। আমি মানে প্ৰথমতে এতিয়া সোমাইছোঁ আনন্দ মেলাত। আনন্দ মেলা প্ৰথম চাম, তাৰপিছত মূৰ্তি চাব যাম। প্ৰথম এতিয়া আমি আনন্দ মেলাতে সোমাইছোঁ। আৰু এই চকৰিটোত মই জিন্দেগী উঠিব নোৱাৰোঁ, মাথা ঘূৰি পৰি যাব লাগিব চকৰিত উঠিলে। সেইকাৰণে মই এইগিলাকত নুঠোৱে, কেৱল চাবহে আহোঁ। এইবিলাক বস্তু মই খোদো উঠিব নোৱাৰোঁ। আৰু ইমান মানুহ হৈছে, তাৰমানে মানুহ ভিৰত ক'তো ৰ'ব নোৱাৰি, ঠেলিয়াই ঠেলিয়াই লৈ যায় ভিৰত। খোজকাঢ়ি যাবহে নালাগে। टिकट वालों को जाने दो, टिकट वालों को जाने दो। গাইছ মানে এই বস্তুটো কি বস্তু, কেনেকৈ ঘূৰি যায় সেনেকৈ ওপৰলৈ উঠি উঠি যাই থাকে। JCBয়ে যেনেকৈ সুতডাল দি ধৰে সেনেকৈ উঠি উঠি যাই থাকে। আৰু এইটো হৈছে বাইক মাষ্টাৰ। আৰু মানুহ চাক না, কিমান মানুহ বাপা। আমি মানে আনন্দ মেলাৰ পৰা ওলাই উঠি এতিয়া আমি যাই আছোঁ মূৰ্তি চাবৰ কাৰণে। তাৰমানে আনন্দ মেলাখনো এক্সট্ৰাকৈ আছে, আৰু মানে মেইন পূজা য'ত মূৰ্তি থাকে তাত সেইখনো এক্সট্ৰাকৈ আছে। এটা মাজতে নদী আছে, নদীটোৰ ইপাৰ সিপাৰ। আমি এতিয়া যাই আছোঁ মূৰ্তি চাবৰ কাৰণে। আৰু মানুহ চাক না, তাতে কিবা প্ৰগ্ৰেমো হৈ আছে। প্ৰগ্ৰেম পাতিছে মানে, তাতে প্ৰগ্ৰেম হৈ আছে। আৰু কিন্তু ডেক'ৰেশ্যনটো মজা লাগছে এইবাৰ, ধুনীয়া বনাইছে ডেক'ৰেশ্যনটো, ধুনীয়া ওপৰত লাইট চাইট দিছে, চালিয়া লগা হৈছে। বাপ, মানুহ ঠেলিয়াই ঠেলিয়াই লৈ আহি আছে গাইজ পিছফালৰ পৰা। বাপ বাপ, কিমান মানুহ হৈছে। আৰু এইটো হৈছে কৃষ্ণৰ মেইন মণ্ডপটো, মানে য'ত পূজা চূজা কৰে। আৰু কিন্তু ইয়াতেও ধুনীয়া ডেক'ৰেশ্যন কৰিছে, ভাল লগা হৈছে। আৰু ৰাসত কিন্তু কম মানুহ হৈছে, পূৰা মানুহ হৈছে এইবাৰ ৰাসত।